Hello everyone, welcome back to my YouTube channel. Hope you are all doing good. Pineapple, yes. So আজি pineapple কি ৰেচিপি বনাও ভিডিওটো হেকৰলৈকৈ চাব। তো বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। এয়া পাইনাপল মই এনেদৰে গোল গোলকৈ কাটি লৈছোঁ। বেছি ডাঙৰ নাছিলে পাইনাপলটো, সেইটো কাৰণে একে পিছে হৈছে আৰু আনহাতে এটা বাউল লৈছোঁ। বাউলটোত মই এতিয়া দিম 1 চামুচ কাশ্মীৰী মিৰ্চ পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, চাট মছলা দিছোঁ হাফ স্পুন আৰু অকণমান মই ব্লেক পেপাৰ পাউডাৰ দি দিছোঁ। আৰু শেষত মই অকণমান লেমন জুচ দিছোঁ। এয়া অকণমান পানী দি এই গোটেই মছলাখিনি মই এনেদৰে মিলাই লৈছোঁ। এয়া মছলাখিনি ভালদৰে গোটেইখিনি একেলগে মিলাই কৰি মই পাইনাপলৰ এয়া বোথ চাইডে এনেদৰে লগাই দিম। আপোনালোকৰ ওচৰত ব্ৰাছ থাকিলে ব্ৰাছেদিও এনেদৰে মছলাখিনি লগাই দিব। গোটেই পাইনাপলখিনিত এনেদৰে লগাই দিম আৰু এইখন মোৰ ওভেনৰ এখন গ্ৰিলিঙৰ ট্ৰে হয় আৰু এইখন আপোনালোকে দি দিম। তো তাতে মই এনেকৈ দি দিছোঁ। আপোনালোকৰ ওচৰত যদি ওভেন নাথাকে আপোনালোকে এইটো বস্তু আপোনালোকে গেছতো বনাব পাৰে, টাৱাত। যিসকলে একচুৱেলি পাইনাপল খাই বেয়া পায় তেওঁলোকে এনেদৰে কৰি খাবচোন। আই থিংক ভাল পাব। মোৰ ঘৰতো মোৰ পাপাই নাখায়, কিন্তু মই যদি এনেকৈ বনাই দিওঁ নিশ্চয় খাব চাগে। আপোনালোকেও এনেদৰে ট্ৰাই কৰিব। একদম খুব সহজ হয় ৰেচিপিটো আৰু বহুত জলদি হৈ যায়, খায়ো বহুত ভাল লাগে। অলপ বাৰ্বিকিউ টাইপ হয় গ্ৰিলড পাইনাপল। যিসকলে নাই খোৱা সেইসকলে ট্ৰাই কৰি চাবচোন এনেদৰে। এয়া আটাইকেইডোখৰত মই এনেদৰে লগাই দিলোঁ আৰু অভেনটো মই অলৰেডি 10 মিনিটৰ কাৰণে প্ৰিহিট কৰিবলৈ দি দিছিলোঁ। তাৰপিছতে এতিয়া মই এয়া বেক হ'বলৈ দি দিম আকৌ 15 মিনিটৰ কাৰণে। মই 200 ডিগ্ৰী চেলচিয়াছত বনাইছোঁ। এনেদৰে অকল পাইনাপলেই নহয়, আপোনালোকে যিকোনো ফ্ৰুটছ এনেকৈ গ্ৰিল কৰি খাব পাৰে। খাই ভাল লাগে। একদম টেষ্টটো আপোনাৰ চুইট এণ্ড টেংকিনেছ দুইটা আহিব পাইনাপলৰ, কাৰণ পাইনাপলটো মিঠাও হয় আৰু তাত মই লেমন এড কৰিছোঁ যিহেতু, এণ্ড একদম চুইট এণ্ড টেংকিনেছ ফ্লেভাৰ এটা আহিব। খাই ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাবচোন যিসকলে এনেদৰে খোৱা নাই, নিশ্চয় ভাল পাব খাই। এয়া হৈ গৈছে, 10 মিনিট হৈ গৈছে। মই 15 মিনিটৰ কাৰণে দি দিছিলোঁ বেক হ'বলৈ। আপোনালোকে টাৱাটো বনাই চাব পাৰে এনেকৈ। এয়া মোৰ হৈ গ'ল বনোৱা। এয়া দেখিছেনে, বিৰাট ধুনীয়া স্মেল আহিছে গোটেই মছলাখিনিৰ সৈতে। এয়া হৈ গ'ল মোৰ পাইনাপলৰ গ্ৰিল ৰেচিপি। যিসকলে ট্ৰাই কৰি চোৱা নাই আগতে, ট্ৰাই কৰি চাবচোন, খুব ভাল হয় খাবলৈ। চ' গাইছ, আজি ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ আহোঁ তেন্তে। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। বাই বাই।